1917 চনত সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে জ্যোতিপ্ৰসাদ আগৰৱালাই তেখেতৰ প্ৰথমখন নাটক শোণিত কৰি লিখি উলিয়াইছিল। এই নাটকখন পোনপ্ৰথমে ক'ত মঞ্চস্থ কৰা হৈছিল আৰু এই কবিতাটো প্ৰথম প্ৰকাশিত হৈছিল তেজপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ জোনাকী নামৰ হাতে লিখা আলোচনীখনত। এতিয়া শুদ্ধ উত্তৰ দেউতাগৰাকীৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম স্বাধীনতা তামুলী। স্বাধীনতা তামুলী, পঞ্চম শ্ৰেণী। স্বাধীনতা তামুলীক এটা কলম আগবঢ়োৱা হৈছে। চাহ বাগিচাৰ কামৰ পৰা ইউৰোপীয় মালিকে খেদি দিয়া এজন বনুৱাক জ্যোতিপ্ৰসাদ আগৰৱালাই নিজৰ ঘৰলৈ আনি তেওঁৰ যত্ন লৈছিল আৰু পিছত বনুৱাজনৰ তেওঁলোকৰ ঘৰতে মৃত্যু হৈছিল। বনুৱাজনৰ মৃত্যুৱে মনত সৃষ্টি কৰা ভাৱবোৰ প্ৰকাশ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ জীৱনৰ প্ৰথমটো কবিতা ৰচনা কৰিছিল। কবিতাটোৰ নাম কি? এই দুখপোকালিয়ে আগতে হাত দাঙিছিলে, কিন্তু আমি কি বেলেগ এজনক সুধিম। তো বিচাৰকৰ সিদ্ধান্তই মূল সিদ্ধান্ত, আৰু ইয়াত পলাশ আৰু বিচাৰক এজন, মই অকল নহয়। কোনে ক'ব? বনুৱাৰ মৃত্যু কবিতাটোৰ নাম। ঠিক আছে, কবিতাটোৰ নামেই সোধা হৈছে, শুদ্ধ উত্তৰ। কিন্তু কি কাৰণত লিখা হৈছিল? বনুৱাৰ মৃত্যু হ'ল কবিতাটোৰ নাম আৰু শুদ্ধ উত্তৰ। আৰু তোমাৰ নামটো কৈ দিবা। কবিতাটো জ্যোতিপ্ৰসাদ আগৰৱালাই 10ম শ্ৰেণীত পঢ়ি থাকোঁতে